নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে, মোৰো ভাল। আৰু বহুদিনৰ মূৰত এটা ভিডিঅ' দিম বুলি ভাবিলোঁ, গতিকে কেনে পাই জনাব। বহুদিন দিয়া হোৱা নাছিল ভিডিঅ'। গেছত পাতি দিছোঁ কেৰাহীটো। ইয়াত 2 লিটাৰ গাখীৰ দিয়া হৈছে, যিহেতুকে আজি নামঘৰত আমাৰ ঠগি আছে আৰু ভাবিলোঁ কিনা বস্তু নোখোৱাই ঘৰৰ বস্তু খুৱাম বুলি। মায়ে কালিয়ে নাৰিকলৰ লাড়ু বনাই থৈ দিছে, আপোনালোকক দেখুৱাব নহ'ল বাৰু বনোৱাটো। মই ভাবিলোঁ আজি পেৰাটো বনাই দিওঁ, লাড়ু আৰু পেৰাৰে খুৱাম বুলি ভাবিছোঁ। আৰু মই কেনেকৈ বনাওঁ সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। গতিকে আপোনালোকে কেনে পাই জনাব আৰু আগলৈ ভিডিঅ'টো চাই থাকিব। এনেকৈ গাখীৰটো পগাই থাকিব লাগিব, যেতিয়ালৈকে গাখীৰটো ঘোট নামাৰে, সৰটো নোলায়, এনেকৈ পগাই থাকিব লাগিব। আৰু মই মানে এতিয়া গাখীৰখিনিত চেনি যোগ কৰিম। ইয়াতে এইটো কাপেৰে 2 কাপ চেনি দি দিম। আৰু এইটো চেনি মানে গাখীৰটো ঘোট নমৰালৈ পগাই থাকিম। যেতিয়া গাখীৰৰ সৰটো ওলাব তেতিয়া আপোনালোকক দেখাই আছোঁ, চাই যাব কি কৰোঁ। আৰু মই সোৱাদৰ কাৰণে মানে ইলাচি দিছোঁ, আপোনালোকে নিদিলেও চলি যাব বাৰু। মই সোৱাদৰ কাৰণে দি দিছোঁ। এতিয়া লাহে লাহে মানে গাখীৰটো গোট মাৰি আহিব ধৰিছে আৰু গাখীৰৰ সৰটো লাহে লাহে ওলাই আহিব। এতিয়া আপোনালোকক মই ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে আগলৈ চাই যাব। আপোনালোকে পেৰাৰ ৰেচিপিটো কেনে পাই জনাব, লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিব। আৰু মানে কি কয়, আপোনালোকে বা কেনেকুৱা হেৰিত বনাই নাজানো, মই হ'লে এনেকৈ বনাওঁ, এনেকৈয়ে খাবলৈ বহুত টেষ্টি হয়। এয়া গাখীৰটো গোট মাৰি আহিছে আৰু অলপ গোট মৰালৈ ৰ'ব লাগিব। সম্পূৰ্ণৰূপে গাখীৰটো ঘোট মাৰিলে আৰু গাখীৰৰ সৰখিনি ওলাল। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি কিনে অলপ সময় গেছত বহাই থৈ দিছোঁ। এয়া কাঁহী এখনত নুমাই লৈ মই পেৰাটো ভালদৰে মাৰি লৈছোঁ। তাৰপিছতে মই ধুনীয়াকৈ চেপ দি কিনে বনাই ল'ম, আপোনালোকক দেখাই থাকিম। আপোনালোকে চাই থাকিব। এইটো মাৰি লৈছোঁ, এইখিনি অলপ ময়দাৰে চাই থাকিম। এয়া মোৰ ঘৰতে বনোৱা পেৰা, সহজতে বনালোঁ গাখীৰ আৰু চেনিৰে। আৰু তাৰ সোৱাদৰ বাবে মই ইলাচি দি দিছোঁ। গতিকে আপোনাৰ খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে ভিডিঅ'টো কেনে পাই জনাব।